everyone, Hileez Kitchen and Blogger আন এটা নতুন ৰেচিপি ভিডিও লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ অতি সহজতে উপলব্ধ মানিমুনি শাকেৰে মাছৰ জোলৰ ৰেচিপি এটি লৈ আহিছো। আশা ৰাখিছো মোৰ আজি ৰেচিপিটো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশন আপোনালোকে পাই থাকে। তেতিয়াহলে বুলকচোন পলম নকৰি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। ৰেচিপিটোৰ বাবে মই মানিমুনি এমুঠি লৈছো। মানিমুনি দুবিধ আছে, বৰ মানিমুনি আৰু সৰু মানিমুনি। মই বৰ মানিমুনি লৈছো। এই শাকবিধ ঔষধি গুণেৰে পৰিপূৰ্ণ। 50 গ্ৰাম সৰু মাছত হালধি নিমখ সানি লৈছো। মই বলিয়াৰা মাছ লৈছো। দুটা আলু এনেদৰে কাটি লৈছো। দুটা পিয়াজৰ পেষ্ট বনাই লৈছো। 50 গ্ৰাম মিঠাতেল, আধা চামুচ পাঁচ ফোৰণ, এচামুচ নহৰুৰ পেষ্ট, আধা চামুচ হালধি আৰু নিমখ সোৱাদ অনুযায়ী। প্ৰথমতে মই মানিমুনি শাকখিনি ভালদৰে ধুই লৈছো আৰু মিক্সিৰ জাৰ এটাত ইয়াক লম। তাৰ পাছত শাকখিনিৰ ফাইন পেষ্ট বনাই লম। মই পেষ্ট বনাওতে এগিলাস পানীও এড কৰিছো। এতিয়া চেকনি এখনেৰে পেষ্টখিনি চেকি লিকুইডখিনি পৃথক কৰি লম। এয়া মোৰ মানিমুনিৰ ৰস তৈয়াৰ হৈ গ'ল। নেক্সট মই পেন এখনত তেল গৰম হ'ব দিছো। তেল গৰম হলে আলু কেইপিচ দিম। আলুত এচিকুট মান নিমখ দিছো। হালধি এচিকুট দিছো। আৰু হেতাৰে লৰাই দুয়ো সাইড অলপমান ৰঙচুৱা হোৱাকৈ 2 মিনিট মান মিডিয়াম ফ্লেমত ভাজি লম। তাৰ পিছত আলুখিনি কাঢ়ি বেলেগে থৈ দিম। এতিয়া ৰৈ যোৱা তেলখিনিত পাঁচ ফোৰণখিনি দিছো। অলপ লৰাই মিলাই লৈছো। পিয়াজৰ পেষ্টখিনি মই এড কৰিম আৰু লৰাই ভালদৰে মিলাই লম। নহৰু পেষ্টখিনি যোগ কৰিম। গোটেইখিনি 1 মিনিট মান এনেদৰে ভাজি থাকিম। তাৰ পাছত হালধি দিম। হেতাৰে মিক্স কৰি লম। এতিয়া মানিমুনিৰ ৰসখিনি এড কৰিম। ৰসখিনিৰ লগত বাকি সামগ্ৰীবোৰ মিলাকৈ লৰাই লৈছো। তাৰ পাছত নিমখ দিম। ভাজি থোৱা আলুখিনি দিম। এইখিনিও লৰাই লম। এতিয়া সৰু মাছখিনি মই এড কৰিম। মাছখিনি মই ধুই হালধি নিমখ সানি লৈছো। মাছখিনি মই ভাজি লোৱা নাই, কেঁচাকৈয়ে দিছো। এনে কৰিলে জোলখনৰ সুন্দৰ ফ্লেভাৰ আহে। এতিয়া ঢাকনিৰে ঢাকি 5 মিনিটৰ বাবে মিডিয়াম ফ্লেমত সিজিব দিম। মোৰ 5 মিনিট হৈ গৈছে। ঢাকনি গুচাই কেঁচা জলকীয়া দিম। এতিয়া জোলখন লৰাই গ্ৰেভিখন গাঢ় হোৱাকৈ উতলিব দিম। মাজে মাজে হেতাৰে লৰাই আছো।
এয়া মোৰ মানিমুনিৰে বনোৱা জোলখন বিচৰা মতে ডাঠ হৈছে। মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিছেনে? যদি কৰা নাই এবাৰ সাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ফ্লেম অফ কৰি অলপ সেটেল হ'ব দিম। এই ৰেচিপিটো খুব হেলদি হয়, বনাবলৈ খুব ইজি। গৰমে গৰমে ভাতৰ লগত খাবলৈ খুবেই টেষ্টি লাগে। এতিয়া মানিমুনিৰ সিজন আপোনালোকে এনেদৰে বনাই খাই চাবচোন।